Hello everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই ভিডিঅ'টো শুই উঠি ষ্টাৰ্ট কৰি দিলোঁ। আজি মই মোৰ কিচেনৰ বস্তু একো নাই, ভাবিছোঁ বজাৰ কৰিব যাম। আপোনালোককো দেখাই থাকিম ক'ত যাওঁ ক'ত লওঁ, তেনেহ'লে ভিডিঅ'টো চাই থাকক। কিন্তু আমাৰ এখেত শুইয়ে আছে, উঠাই নাই এতিয়ালৈকে। উঠা উঠা, বজাৰ কৰিব লাগে। चीटिंग करता है तू। তেনেহ'লে গাইজ মই ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ পিনি আপোনালোকক আকৌ লগ পাই আছোঁ। তো গাইজ মই ৰেডি হৈ গ'লোঁ, এয়া দেখিছেনে বাৰু। তেনেহ'লে এতিয়া ব'লক যাওঁ, বজাৰ কৰোঁগৈ। তো গাইজ আমি গৈ আছোঁ, মি এণ্ড মাই হাজবেণ্ড বজাৰ কৰি। তো গাইজ আমি গৈ আছোঁ। তো গাইজ আমি আহি পাই গ'লোহি ইয়াতে। বজাৰ কৰিম এতিয়া, কিটচেনৰ বস্তু ল'ম ছুপাৰ মাৰ্কেটত। ব'লা। তো আমি শ্বপিং কৰি লওঁ। হা মচুৰ দাইল লৈ ল। মচুৰ দাইল হাফ কেজি নে 1 কেজি? আৰু মোৰ চেম্পু ল'ব লাগিছিলে, এইটো চাইডে আছে। ইয়াত চব চেম্পু 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 চেম্পু। তো মই চেম্পু লৈ লওঁ, এইটো ট্ৰেছমি লৈ লওঁ। চেম্পু আৰু এটা কণ্ডিশ্যনাৰ ল'ব লাগিব। আৰু এটা আছিলে হেয়াৰ ফলৰ কাৰণে, ট্ৰিপল। তো গাইজ আমি বজাৰ কৰি লওঁ, একেবাৰে ঘৰত গৈ দেখাই আছোঁ কি কি ল'লোঁ বস্তু। তেনেহ'লে চাই বিলিং। মোবাইলটো লাগিব নেকি? বিলিং কৰি লৈছোঁ, বিলটো পে' কৰি লৈছোঁ। তো গাইজ ইয়াত বজাৰ কৰি হৈ গ'ল। এতিয়া আৰু কিটচেনৰ আৰু কেঁচা চব্জি ল'বলৈ আছে। চ' তেতিয়াহ'লে আমি কেঁচা চব্জি লৈ লওঁগৈ। তো আমি নাৰিকলৰ পানী খাই লওঁ, নাৰিকলৰ পানীবোৰ হেল্থৰ কাৰণে ভাল বুলি কয়। তেনেহ'লে আমি খাই লওঁ नारियल का पानी पी लेते हैं। खा लो। তো আমি খাই কেনে আকৌ লগ পাই আছোঁ আপোনালোকক দেখাই আছোঁ। তো মই নাৰিকলৰ পানী খাই আছোঁ গাইজ। সেইটো খাবলৈ বহুতেই ভাল, খালে মানে স্বাস্থ্যৰ কাৰণে ভাল বুলি কয়। আৰু খাই কেনে আমি কিটচেনৰ কি চব্জি ল'বলৈ আছে, দেখাই আছোঁ কি কি চব্জি ল'ম আপোনালোকক। নাৰিকলৰ পানী খাই হৈ গ'ল, এতিয়া ভিতৰতো কাটি দিছোঁ। ইয়াৰ ভিতৰৰ মলাইটো খাম আমি, কেনেকুৱা লাগিব খাই দেখাই আছোঁ ভিতৰটো কেনেকুৱা ওলাব আপোনালোকক। তুমি খাবানে? খোৱা,
কেনেকুৱা ভালনে? ৰাইক এতিয়া আমি চব্জি লৈ লওঁ, কেঁচা চব্জি ভুজি নাই কি কি ল'ব লাগে চব লৈ লওঁ। তেতিয়াহ'লে আমি কিলো চাহ টমেটো তেতিয়াহ'লে আমি চব্জি লৈ লওঁ। চব্জি লৈ কেনে ঘৰত দেখাই আছোঁ কি কি ল'লোঁ দেই। আমি এতিয়া ল'বলৈ গৈ আছোঁ। ইয়াৰ হেনো বোলে আঙুৰ খাব মন গৈছে, তেতিয়াহ'লে আমি আঙুৰ লৈ লওঁগৈ। তোমালৈ নাজানো আৰু কি খাবলৈ মন গৈছে তোমাৰ হা? তেতিয়াহ'লে গাইছ আঙুৰ লৈ লওঁ। সুদা আকৌ মিঠা হয় নে নহয়? स्वीट है कि नहीं है? आगे देखो एक मिनट। সি হেনো বোলে এটা খাই চাই বোলে মিঠা হয় নে নহয়। খোৱা এটা কেনেকুৱা খাবলৈ? ঠিকে আছে, তেনেহ'লে আমি আঙুৰ লৈ লওঁ। গাইছ আমি এখন দোকানত সোমাইছোঁ। ইয়াত আমি এতিয়া গাখীৰ ল'ম আৰু কফি পেকেট ল'ম। তেনেহ'লে লৈ লওঁ, লৈ পিনি একেবাৰে আপোনালোকক ঘৰত লগ পাই আছোঁ দেই। ত' ফাইনেলি আমি ৰুম আহি পাই গ'লোহি। খোলা জল্দি খোলা। ৰুম আহি পাই গ'লোহি আৰু আপোনালোকক দেখাইছোঁ আমি কি কি বজাৰ কৰিলোঁ। আপোনালোকক দেখাম এতিয়া আমি কি কি বজাৰ কৰিলোঁ আজি। ফাৰ্ষ্ট মই আঙুৰখিনিকে দেখাই দিওঁ। টেং 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 টেং। এয়া আঙুৰ আৰু কি কি কোৱা আকৌ। তেতিয়াহ'লে গাইছ চাওক, এয়াই ল'লোঁ আৰু এইখিনি কেঁচা চব্জি লৈছোঁ। ইয়াত ধনিয়া আছে, বিনছ আছে আৰু টমেট' আছে আৰু কি আনিছিলোঁ আমি আৰু বেংগুন আছে এণ্ড পিঁয়াজ, আলু আৰু এইকেইটা যেনিবা মোৰ বস্তু আৰু চেম্পু আনিছিলোঁ, কণ্ডিশ্যনাৰ আৰু কফি পেকেট, গাখীৰ, এতিয়া চাহ খাব লাগিব, বিস্কিট এণ্ড ডাল আৰু এইটো কি আছিলে মইনা, এইটো প্লামৰ হয়, প্লামৰ কেক লেমন। এয়া আৰু আজি কিটচেনৰ বস্তু আৰু বাকী একো নাই। তেতিয়াহ'লে এতিয়া আমি চাহ খাওঁ, চাহ বনাওঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক আপোনালোকে। তেনেহ'লে গাইছ আমি চাহ খাই লওঁ। এয়া চাহ বাকী আছে। আজি চাহ আমাৰ ইহঁতে বনাইছে, স্পেচিয়েল চাহ বনাই খুৱাইছে বোলে মোক বোলে। তেনেহ'লে গাইছ আমি চাহ তাহ খাই লওঁ। ভিডিঅ'টো আজি ইমানখিনিতে সমাপ্ত কৰিছোঁ। আজি যিখিনি আপোনালোকক দেখালোঁ। তেতিয়াহ'লে ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকৰ মৰমৰ আৰু ছাপোৰ্টৰ বহুত প্ৰয়োজন। যদি ছাপোৰ্ট কৰি যাব তেতিয়া আমি আগবাঢ়ি যাবলৈ সাহস দিব আপোনালোকে। তেতিয়াহ'লে বাই বাই, নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ।